আপোনাৰ ব্ৰেণ্ডটোৰ নাম কি? মোৰ ব্ৰেণ্ডটোৰ নাম মৌচুমী চপ হাৰ্বেল। আপোনাক এতিয়া কি চাবোন লাগিব? কোনটো চাবোন লাগিব? চাবোন লাগিছে, মই চাই লওঁ প্ৰথমতে। এইটো কিহৰ বনোৱা এল'ভেৰা হয়? এল'ভেৰা। অ', এইটো এল'ভেৰা। অঁ, এইটো এল'ভেৰা। মই নিজে এইবিলাক সেইকাৰণে ঘৰত লগাই লৈছোঁ। কোনো কেমিকেল নাই আৰু ছাইড ইফেক্ট নাই। চাই লওক ৰাইজ, কিমান এল'ভেৰা ৰুই থৈছে, ইয়াৰে বনোৱা হয়। এইবিলাক চাহ, এইবিলাক আৰু এইবিলাক চাহ ৰাইজ কিমান আছে, কিমান ধুনীয়া পৰিৱেশ। এইবিলাক চব এল'ভেৰাৰে বনোৱা হয়। এই ঘৰুৱা পদ্ধতিৰে বনোৱা হয় এল'ভেৰা। এইটো হেণ্ডমেড চাবোন আৰু মই নিজে ঘৰত এইটো বনাওঁ। কি কাম কৰে? ইয়াতে মুখৰ গ্ল' আহিব, ফেচ ৱাছৰ কাম কৰে আপোনাৰ, বা পিম্পলছ উঠিলে পিম্পলছ ভাল হয়, মুখখন মানে চফ্ট কোমল কৰে। ফেচ ৱাছ কৰিব নালাগে আৰু ফেচ ৱাছৰ কাম কৰে। থেংক ইউ। আৰু এইটো হৈছে আপোনাৰ কেঁচা হালধি আৰু হয়। ই ভিটামিন কেপচুল এল'ভেৰা এইটো আৰু কি কাম কৰে? গ্লিচাৰিন চব বেছি মই ব্যৱহাৰ কৰোঁ। এইটো কি কাম কৰে? এইটো মুখৰ গ্ল' আহিব, আপোনাৰ ৰ'দত যে ওলাই গ'লে মুখ চুখবিলাক ক'লা পৰে, সেইটো উজ্জ্বল আহে। মানে মুখখন ফেচ ৱাছৰ কাম কৰে, গোটেইখিনি চাবনে চফ্ট কৰে, কোমল কৰে। মইতো এনেই ৰ'দত ঘূৰায়ে কাম কৰোঁ। আপোনাৰ এতিয়া মুখখন এতিয়া ডাঠ হৈ গৈছে, আপোনাৰ কোমল কৰিব এইটোৱে মুখখন, মানে ডাঠটো কোমল কৰি চফ্ট কৰি তোলে। আৰু এইটো হৈছে আপোনাৰ এইটো নিজৰ পৰা অৰ্ডাৰ আছে, কালি ৰাতি 7:30 বনাইছোঁ। এইটো কি আছে? এইটো গোট মিল্কৰ চব বেষ্ট। আপোনাৰ ইয়াত গ্লিচাৰিন, নাৰিকল তেল, ই ভিটামিন কেপচুল, তিয়হৰ ৰস, এইবিলাকেৰে বনোৱা হৈছে। এইটো অৰ্ডাৰ কৰিছে, ঘৰতে বনোৱা হয়। 150 গ্ৰামৰ। ছাগলী গাখীৰ আছে, তিয়হ আছে, এল'ভেৰা আছে, ই ভিটামিন কেপচুল আৰু গ্লিচাৰিন, কোকোনাট অইল, এইটো 150 গ্ৰামৰ হয়। নাৰিকল তেল। আৰু সেই হিচাপে আপুনি যি অৰ্ডাৰ কৰে যোনে তাকে মই বনাই দিব চেষ্টা কৰি যাওঁ আৰু আপোনালোকে আশীৰ্বাদ কৰি যাব। আপুনি এনেকৈ আগবাঢ়ি থাকক, শুভেচ্ছা থাকিল। থেংক ইউ। চ' গাইজ, আপোনালোকে পৰিণীতা ব্লগত আপোনালোকে যাই কিনে ফেচবুকত এতিয়া মোক লাইক, ফ'ল', ছাবস্ক্ৰাইব কৰি দিব।